ফাইনেলি জিৰ' ফেষ্টিভেল আহি পালো। ৰাতিপুৱা 5:30 বাছত উঠি আহি ওলালো গুৱাহাটী খানাপাৰা। পিছে এই ট্ৰিপটোৰ ট্ৰেভেল পাৰ্টনাৰ বৰলুইত ৱেফেয়াৰ্ছ। এই ট্ৰেভেল পেকেজটোতে গুৱাহাটীৰ পৰা অৰুণাচললৈ অহা যোৱা, তাত থকা খোৱা চব ইনক্লুড আছে। মই একো মাথা মাৰিব নালাগে। লগত বিপ্লৱ আৰু তাৰ লগৰজনো আছে। কিছুদূৰ আগবাঢ়ি আহি আমি ৰাস্তাৰ কাষৰে হোটেল এখন সোমালো। ইয়াতেই আমাৰ যাত্ৰা আৰু বৰলুইত ৱেফেয়াৰ্ছৰ শুভাৰম্ভণি বুলি কেক এটাও কাটিলো। লগতে ইয়াতে ব্ৰেকফাষ্টো কৰি ললো। আজি ৰাতিপুৱাৰ পৰাই বৰষুণে দি আছে। কলীয়া ভোমোৰা দলং পাৰ হৈ তেজপুৰ পাওঁ মানে বতৰটো অলপ ফৰকাল হ'ল। ইয়াতে বিশালতো উঠি ললে। এইফালে আবেলি হ'ল যিহেতু চবৰে ভোকো লাগিছিল, গতিকে ৰেষ্টুৰেণ্ট এখন সোমাই ভাত পানী খাই লৈ উঠি আকৌ যাত্ৰা আৰম্ভ কৰিলো। আমি অৰুণাচলত এণ্ট্ৰি কৰো মানে আন্ধাৰে হ'ল। ইয়াৰে এই পাহাৰীয়া ৰাস্তাসমূহত গৰুৰ দৰে দেখা যোৱা এই মিথুন নামৰ জন্তুটো দেখা পাব। মাজতে দোকান এখনত সোমাওঁতে লোকেল ল'ৰা কেইজনমানৰ লগত অলপ আড্ডাও চলিল। এনেকৈয়ে প্ৰায় 15 ঘণ্টা যাত্ৰা কৰি আমি জিৰ' ভেলী আহি পালো। আহি পায়েই দেখিলো গোটেই ঠাইখন লাইটেৰে ৰঙীন হৈ আছে। ঠায়ে ঠায়ে পাৰ্টিও চলি আছে। অলপ সময় ইফাল সিফাল বিচৰাৰ পিছত আমি আমাৰ কেম্প চাইটটো বিচাৰি পালো। অহা 3 দিন আমাৰ থকাৰ ব্যৱস্থা ইয়াতেই হ'ব। এতিয়া ৰাতিও ভালেখিনি হ'ল, ভাগৰো লাগিছে। গতিকে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।